2024 চনৰ আৰম্ভণিতে পৰীক্ষা কৰক আপোনাৰ ভাগ্য। আপুনি হৈ পৰিব পাৰে লাখ লাখ টকাৰ গৰাকী। 18 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে এখন বৃহৎ উপহাৰ কুপনৰ খেল। লগতে আছে বিশেষ অফাৰ। এখন বহীত 4টাকৈ কুপন সম্পূৰ্ণ বিনামূলীয়া। আপুনি যদি এই প্ৰতিবেদনটো চাই বহি এখন ক্ৰয় কৰে তেন্তে আপোনালৈ বুক নম্বৰৰ সৈতে 4টাকৈ কুপন বিনামূলীয়া। হয়, চৰকাৰ আৰু প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি সাপেক্ষে কামৰূপ জিলাৰ বগো থানাৰ অন্তৰ্গত ভালুঘাটৰ শ্ৰী শ্ৰী ভাঙৰা গোসাঁই আশ্ৰিত নাৰেংগাৰ সাহায্যাৰ্থে হ'বলৈ গৈ আছে এখন ডাঙৰ উপহাৰ কুপনৰ খেল। টিকটৰ মূল্য মাত্ৰ 100 টকা। মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু কেইটামান দিনৰ পিছতেই আপুনি হৈ পৰিব পাৰে লাখ লাখ টকাৰ গৰাকী। উক্ত উপহাৰ কুপনৰ খেলখনৰ উপহাৰসমূহ এনেধৰণৰ: মাৰুতি সুজুকি জিমি জিতা, মাৰুতি সুজুকি ছুইফ্ট, পালচাৰ 125 নেঅন ডিছ, হোণ্ডা এক্টিভা, কিয়া ছনেট, হোণ্ডা ডিঅ', ৰয়েল এনফিল্ড 365cc, টিভিএছ স্কুটি, হিৰো গ্ল্যামাৰ বাইক, পালচাৰ NS 125, মহেন্দ্ৰা থাৰ, মাৰুতি সুজুকি এল্টো K10, ৰেনাল্ড কুৱাইটৰ লগতে 10 নম্বৰ পুৰস্কাৰ 1 লাখ টকা, মোবাইল ফোন, টিভি আৰু ঘৰৰ লাগতিয়াল বহুতো সা সামগ্ৰী লাভ কৰিব পাৰিব মাত্ৰ 100 টকাৰ বিনিময়ত। গতিকে 8724865080 অথবা 9101925759 এই নম্বৰত এতিয়াই ফোন কৰক আৰু মুহূৰ্তৰ ভিতৰতে হৈ পৰক লাখ লাখ টকাৰ গৰাকী। উপহাৰ কুপনৰ খেলখনৰ ফলাফল অসমীয়া প্ৰতিদিন আৰু নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশ কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট দ্য পোন লাইভ 24। উপহাৰ কুপনৰ খেলখন কি উপলক্ষ কৰি অনুষ্ঠিত কৰা হৈছে? যে আমি উপহাৰ কুপন খেলখন আমাৰ উপলক্ষ হ'ল আমাৰ প্ৰতি বছৰে শিৱৰাত্ৰি পূজা এখন হয় আৰু সেই পূজাখনৰ উপলক্ষে আমি উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰা হৈছে। যে সেয়েহে অসমৰ ৰাইজক তথা আমাৰ গাঁওবাসী, আমাৰ অঞ্চলবাসীক প্ৰত্যেককে অনুৰোধ জনাইছোঁ যে আমাৰ টিকেট ক্ৰয় কৰি আমাৰ মন্দিৰৰ উন্নয়নমূলক কাম কৰাৰ কাৰণে সুবিধা দি আমাক খেলখন পাতাৰ এটা ভাল সুযোগ দিছে। এয়ে প্ৰথম নে আগতেও আপোনালোকে? আমি আগতেও আমাৰ পাতিছে, আমাৰ সংঘই পাতে, আকৌ পাতিব শিৱৰাত্ৰি মানে এইটো তেওঁলোকে পাতে, আমি কিন্তু এইবেলি ফাৰ্ষ্ট আমি পাতা হৈছে। সেয়েহে ৰাজহুৱা হিচাপে আমি এইবেলিয়ে প্ৰথম। এই লাভৰ অংশৰে আপোনালোকে অকল শিৱৰাত্ৰিতে হেৰি কৰিব নে আৰু মন্দিৰৰ উন্নয়নমূলক কাম আছে বহুত, আমাৰ ৱালৰ কাম আছে, আমাৰ মন্দিৰৰ কাম আছে, আমাৰ এনেকুৱা বহুত উন্নয়নমূলক কাম কৰিব লগা আছে। অতি পাছ পৰা গাঁৱৰ মানুহ আমি এই খেলখন আমি অনুষ্ঠিত কৰি যদি খেলখন ভালকৈ অসমৰ ৰাইজে আমাৰ আদৰি লয় সেয়েহে আমি খেলখন পতাৰ এটা প্ৰয়াস কৰিছোঁ। খেলখন আছে জানুৱাৰী 18।